हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিও লৈ আহিছো আশা কৰো ভিডিওটো চাই ভাল পাব 2021 বৰ্ষৰ টপ 10 ত থকা 10 গৰাকী কণ্ঠশিল্পী আপোনালোকক দেখাম আৰু কোনটো গানৰ কাৰণে তেওঁলোকে টপ 10 ত স্থান পাইছে আহকচোন ভিডিওটো আৰম্ভ কৰো আৰু যদি ভিডিওটো চাই ভাল লাগে প্লিজ লাইক কৰিব কমেন্ট কৰিব যি সকলে মোৰ ভিডিও আজি প্ৰথমবাৰ দিছে তেওঁলোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লেটস গো প্ৰথমতে আমাৰ সকলোৰে মৰমৰ জুবিন দা এখেতে চিলা চিলা সংটোৰ বাবে টপ 10 স্থান পাবলৈ সক্ষম হৈছে 2021 বৰ্ষত অভিনন্দন জ্ঞাপন কৰিলো জুবিন দা আৰু আগলৈকে আমাক ধুনীয়া ধুনীয়া গান উপহাৰ দি যাব বুলি আশা কৰিলো আৰু আন এগৰাকী আমাৰ সকলোৰে মৰমৰ ৰাকেশ ৰিয়ানে এইবাৰৰ 2021 বৰ্ষত আৰ্টছন আৰু ও মোৰে জান এই সং দুটাৰ বাবে টপ 10 স্থান পাবলৈ সক্ষম হৈছে অভিনন্দন জ্ঞাপন কৰিলো ৰাকেশ ৰিয়ান আগলৈকে আমাক এনেকুৱা ধুনীয়া ধুনীয়া গান উপহাৰ দি যাব বুলি আশা কৰিলো আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হৈছে গীতাঞ্জলি দাস এখেতে ধুনীয়া লৰাটো এই সংটোৰ বাবে টপ 10 স্থান পাবলৈ সক্ষম হৈছে অভিনন্দন জ্ঞাপন কৰিলো গীতাঞ্জলি বা আৰু আগলৈকে আমাক এনেকুৱা ধুনীয়া ধুনীয়া গান উপহাৰ দি যাব বুলি আশা কৰিলো গীতাঞ্জলি বা অল দা বেষ্ট আৰু এখেত হৈছে আচুৰ্য বৰপাত্ৰ এখেতে হয়নেক সংটোৰ বাবে 2021 বৰ্ষত সৰ্বশ্ৰেষ্ঠ টপ 10 স্থান পাবলৈ সক্ষম হৈছে অল দা বেষ্ট আচুৰ্য বৰপাত্ৰ আগলৈকে যেতিয়া আমাক এনেকুৱা ধুনীয়া ধুনীয়া গানৰ উপহাৰ দি যায় তাৰে আশা কৰিলো আৰু এখেত হৈছে আমাৰ সকলোৰে মৰমৰ ভিকু কাশ্যপ এখেতে মানুহজনী মেইন এই সংটোৰ বাবে 2021 বৰ্ষত সৰ্বশ্ৰেষ্ঠ স্থান পাইছে আৰু টপ 10 স্থান পাবলৈ সক্ষম হৈছে আৰু যেতিয়া আগলৈকে আমাক এনেকুৱা ধুনীয়া ধুনীয়া গান উপহাৰ দি যায় তাকে আশা কৰিলো ভিকু কাশ্যপ অল দা বেষ্ট আৰু এখেত হৈছে সুৰেখা চেত্ৰী এখেতে মোৰ বুকুতে হাজিলি এই সংটোৰ বাবে 2021 বৰ্ষত টপ 10 স্থান পাবলৈ সক্ষম হৈছে আৰু যেতিয়া আমাক এনেকুৱা ধুনীয়া গান উপহাৰ দি যায় তাৰে আশা কৰিলো সুৰেখা চেত্ৰী আৰু এখেত হৈছে আমাৰ সকলোৰে মৰমৰ নীলাক্ষী নেওগ এখেতে লছপচি সংটোৰ বাবে 2021 বৰ্ষত টপ 10 স্থান পাবলৈ সক্ষম হৈছে আৰু এই গানটো সকলোৱে ধুনীয়াকৈ আদৰি লৈছে আৰু আগলৈকে যেতিয়া আমাক এনেকুৱা ধুনীয়া গান উপহাৰ দি যায় তাকে আশা কৰিলো নীলাক্ষী নেওগ আৰু এগৰাকী আমাৰ সকলোৰে মৰমৰ নীলাকাশ এখেতে হন্ডা সিটি সংটোৰ বাবে টপ 10 স্থান পাবলৈ সক্ষম হৈছে অভিনন্দন জ্ঞাপন কৰিলো নীলাকাশ দা আগলৈকে আমাক এনেকুৱা ধুনীয়া ধুনীয়া গান উপহাৰ দি যাব বুলি আশা কৰিলো আৰু আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ এখেতে বুকা সংটোৰ বাবে টপ 10 স্থান পাবলৈ সক্ষম হৈছে অভিনন্দন জ্ঞাপন কৰিলো কুসুম কৈলাশ আগলৈকে আমাক এনেকুৱা ধুনীয়া ধুনীয়া গান উপহাৰ দি যাব বুলি আশা কৰিলো আৰু এখেত হৈছে ঋষা কাশ্যপ এখেতে হাজি কাছি আহিছো এই সংটোৰ বাবে 2021 বৰ্ষত টপ 10 স্থান পাবলৈ সক্ষম হৈছে আৰু এই সংটো সকলোৱে ধুনীয়াকৈ আদৰি লৈছে আগলৈকে যেতিয়া আমাক এনেকুৱা ধুনীয়া ধুনীয়া গান উপহাৰ দি যায় তাকে আশা কৰিলো ঋষা কাশ্যপ শেষত সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো অল দা বেষ্ট অফ লাক হেপী নিউ ইয়াৰ 2022